নকবি আৰু শান্তি নোহোৱা হৈছে জানো এই মদাহীটো দিনে ৰাতি কাজিয়া মই আজি তাই একেবাৰে তাক এৰি থৈ গুচি আহিছোঁ তই এতিয়া তাই মাক ৰাখি মই কিমান থাকিম তাই কথা নোৱাৰিছোঁ তোৰ ওচৰলৈকে গুচি আহিছোঁ কেনেকৈ থাকিম মই জীয়াই সি আজি ইমান মাৰিছে মাৰি মেলি মোক ঘৰৰ পৰা উলিয়াই দিছে মই ক'লে নেকান্দিবি ৰচোন মই আছোঁ তোৰ মই আছোঁ তই চিন্তা নকৰিবি বল ভিতৰলৈ যাম আৰু কি জানো এই মদাহী জাতটো নহয় এনেকুৱাই দুখ নকৰিবি অ' মা মাইহঁত কেতিয়া যাব অশান্তি লাগিছে মোৰ কিন্তু এইবিলাক সহ্য হোৱা নাই কি হ'ল বাৰ ঘৰলৈ গৈছিলা নহয় ফুটনি মাৰি কিয় উভতি আহিলা আহি পাইছোহে লাগিব হ'লেই নে চাই ল'ম চাই বিয়া হ'ল এইবোৰ লাজ সন্মান চব শেষ কৰি দিছে ছোৱালীজনী আজি লগৰ ছোৱালীকেইজনীও আহিব এতিয়ালৈ দিন দুপৰতে মদ সোপা খাই আছে কি যে কৰোঁ মানে কাক কথা কৈছ কথা চম্ভালি কবি বুজিছ বিরোহী জুনা কবিতার সন্দে স্নিগ্ধ অনুরাগ কিয় জানিতে আইয়া ওয়েলকাম আহিলি ইমান গোন্ধাইছে তই কেনেকৈ থাকনো নকবি আৰু এইবিলাক এনেকুৱাই হয় বল বিরোহী জুনা কবিতার সন্দে স্নিগ্ধ অনুরাগ কিয় জানিতে সিকিমিকি তৃষা আকি নয়নতে নানা রঙিয়া আশা হে পাহে দিয়া খবদার ছায়া উমলিব দিয়া আহোঁতে যে গোন্ধ এটা পাইছিলোঁ কিহৰনো আছিলে দেখা নাই জানো বহি আছে এটা সেয়াই গোন্ধ আৰু মদ মদ খাই দিনে ৰাতিয়ে মদত কবি মনে ভাল নালাগিব এইবিলাকৰ কাৰণে কিয় সেয়াই গোন্ধ আৰু মদ খাইছে দিনে ৰাতিয়ে মদকে খাইছে অশান্তি কৰি দিছে কিয় কোনো একো কৰা নাই নে কোনে কি কৰিব মাকটোক এই গালিয়ে পাৰিব মাৰিবই মুখটো দমেই দিব জানো কি হয় আৰু কিবা এটা কৰিব লাগিছিল দেখোন এনেকৈ হ'লে কেনেকৈ হ'ব আমি মনটো বুজিছা খুৰী ভালে আছা হয় ভালে আপুনি ভালে আছে কিনো ক'বা আৰু দেখিছাই নহয় আৰু এইবিলাক তাকে তাই মোক ক'লে কি ক'বা আৰু সদায় অশান্তি
তাই শান্তিৰে কিতাপ এখনো পঢ়িব নোৱাৰে, পৰীক্ষাও আহি আছে। ডেইলি মদাহী উৎপাত, হাল্লা চিঞৰ বাখৰ একদম বহুত মানে কিবা হৈ গৈছে জানানে। অশান্তি কৰি দিছে এই মদাহীটোৱে জানানে, কি ক'বা আৰু। ছোৱালীজনী পৰীক্ষাও আহি আছে, কিন্তু পঢ়িবলৈ অকণমানো শান্তি পৰিৱেশ নাই ঘৰখনত। দেখি যায় কিমান লাজ পায় ন তাই, লগৰ ল'ৰা ছোৱালী আহিলেও লাজ পায়। গেলা মদাহীটোৰ কাৰণে মানে অতিষ্ঠ হৈ গৈছোগে আৰু। এই গেলা মদাহীটো শান্তি নিদিয়া হৈছে। মদাহী বুলি কৈছা? মদাহী বুলি কৈছা? I said get out. In my house, get out.